খাই গৈ দিয়া কোৱা য কৰিবা কৰি যাবা কৈছো নাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ আজি মই লৈ আহিছোঁ এটা খুব ধুনীয়া ফেচিয়েল যিটো ফেচিয়েলে আপোনালোকৰ স্কিনত থকা কলা কলা ডাৰ্ক স্পটসমূহ দূৰ কৰাব আৰু আপোনালোকৰ স্কিনখন যদি একেবাৰে যদি উজ্জ্বল নাইকিয়া হৈছে বা সতেজতা নাইকিয়া হৈছে তেনেহ'লে সেই সতেজতা আৰু উজ্জ্বল ঘূৰাই পাব। এই ফেচিয়েলটো বনাবলৈ মই বিলাহীৰে বনাম আৰু পাৰ্লাৰত কৰাতকৈ আপোনালোকে এই ফেচিয়েলটো যদি ঘৰতে কৰে তেনেহ'লে 10 গুণ আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু সেইকেইটা বস্তু সকলোৰে ঘৰত থাকে, একেবাৰে কিনিবও নালাগে, সেইকেইটা সকলোৰে ঘৰত থাকে আৰু এই ফেচিয়েলটো লগালে খুব বেছি ভাল ৰিজাল্ট পাব। আৰু এতিয়া যিহেতু চ'ত মাহ হয় তো এই মানে ছিজনটোত ধূলি বালি বহুত উৰে, লগতে বতাহ বহুত হয়, তো সেই ধূলি বালি আমাৰ যদি স্কিনত লাগে তেনেহ'লে আমাৰ স্কিনত কিছুমান প্ৰব্লেম দেখা যায়, যিটো মানে কি খুজতি হয় বা এলাৰ্জি টাইপৰ নিচিনা সেনেকুৱা হয়। আৰু নহ'লে মানে কি হয় গুটি গুটি ওলাই ৰঙা ৰঙা, সেইকাৰণে আৰু যদি আমি এনেদৰে যদি এই ছিজনটোত যদি আমাৰ স্কিনখন যত্ন লওঁ তেনেহ'লে সেইবোৰ সমস্যা দূৰ হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেনেহ'লে ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ এই ফেচিয়েলটো কেনেদৰে বনাম। বিলাহীৰে বনাম আৰু 4টা ষ্টেপ হ'ব তাত। আৰু তেনেহ'লে ব'লক প্ৰথম ষ্টেপটো আৰম্ভ কৰোঁ। আৰু এয়া মই বিলাহী লৈছোঁ 2টা আৰু এনেদৰে পিয়নাখনতে মই বিলাহী 2টা একেবাৰে গুড়ি কৰি ল'ম। আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'ব। মই পিয়নাখনতে এনেদৰে গুড়ি কৰি লৈছোঁ আৰু এতিয়া মই এই বিলাহীখিনি 4টা ভাগত ভাগ কৰিম আৰু এয়া প্ৰথম এটা ভাগ লৈছোঁ আৰু লোৱাৰ পাছত এতিয়া ইয়াতে মই এই সৰু চামুচখন যিহেতু সেইবাবে 3 চামুচ এনেদৰে গাখীৰ লৈছোঁ আৰু এইখিনি ভালদৰে আৰু এতিয়া মই প্ৰথম ষ্টেপটো কৰিম। ইয়াতে যিহেতু 4টা ষ্টেপ আছে, প্ৰথম ষ্টেপটো কৰিম। প্ৰথম ষ্টেপটোত হৈছে ক্লিনজিং কৰিম আমি প্ৰথমতে স্কিনখন। প্ৰথমতে আগতে ভালদৰে ধুই আহিব, তাৰপাছত এনেদৰে বিলাহী আৰু গাখীৰ এইখিনি এনেদৰে ভালকৈ মিক্স কৰি ল'ম। তাৰপাছত মিক্স কৰা হোৱাৰ পাছত মই কি ধৰণে এপ্লাই কৰিছোঁ মোৰ ফেচত আপোনালোকে চাই থাকক। এয়া দেখিছেনে, খুব ধুনীয়াকৈ এনেদৰে গোটেই স্কিনত মই একেবাৰে গোটেই গালখনতে একেবাৰে এইখিনি এপ্লাই কৰি ল'ম আৰু এনেদৰে 2 মিনিট মাছাজ কৰি ল'ম। স্কিনত যদি বিলাহীৰ ৰস লগোৱা হয় তেনেহ'লে আমাৰ স্কিনখন উজ্জ্বল হ'ব আৰু স্কিনত থকা কলা কলা ডাৰ্ক স্পটসমূহ দূৰ হ'ব। আৰু এনেদৰে মই 2 মিনিট মাছাজ কৰা হোৱাৰ পাছত ভালদৰে ধুই আহিম। এতিয়া ধুই আহিলোঁ আৰু ছেকেণ্ড ষ্টেপ আৰম্ভ কৰিম। এতিয়া ছেকেণ্ড ষ্টেপটোৰ কাৰণে লৈছোঁ বিলাহী, যিহেতু এইটো বিলাহীৰে হয় গতিকে প্ৰত্যেকটা ষ্টেপতে বিলাহী এড কৰিম। আৰু এয়া চেনিখিনি মই অকণমান গুড়ি কৰি লৈছোঁ, চেনি দিছোঁ। আপোনালোকে হয়তো কফিও দিব পাৰে আৰু নহ'লে অকণমান ইয়াতে বেচনো দিব পাৰে, একো নাই, সেইখিনি দিব পাৰে। আৰু এইখিনি ভালদৰে এনেদৰে মিহলাই ল'ম। এতিয়া আমি ছেকেণ্ড ষ্টেপ কৰিম। ছেকেণ্ড ষ্টেপটোত আমি স্কাৰ্ব কৰিম আৰু স্কাৰ্ব কৰিলে আমাৰ স্কিনত যদি কিছুমান শুকান ছাল থাকে যে একেবাৰে মৰি যোৱা ছালটো ডেড চেল আৰু সেনেকুৱা ছালবোৰ আঁতৰ হ'ব আৰু গ্ল'য়িং হ'ব, লগতে উজ্জ্বল হ'ব। আৰু কিছুমানে সেইটো ফাফৰে ধৰা বুলিও কয়, তেনেকৈ কয়। আৰু যে নহওক আৰু এনেদৰে ভালকৈ 5 মিনিটমান মাছাজ কৰি ল'ব। এতিয়া মোৰ ছেকেণ্ড ষ্টেপটো কমপ্লিট হ'ল। এতিয়া মই থাৰ্ড ষ্টেপটো আৰম্ভ কৰিম। প্ৰথমতে মুখখন ধুই আহোঁ আৰু এতিয়া মই থাৰ্ড ষ্টেপটো আৰম্ভ কৰিম। ভালদৰে মুখখন ধুই আহিলোঁ। ইয়াতে মই এতিয়া বিলাহী লৈছোঁ আৰু ইয়াতে অকণমান মৌ দিম। আৰু আপোনালোকে বস্তু এটা দিব পাৰে, ইয়াত নেমুৰ ৰস অকণমান দিব পাৰে। মোৰ ওচৰত নেমু নাই, সেইবাবে মই এতিয়া দিয়া নাই, মৌৱে দিছোঁ। মৌ আমাৰ স্কিনৰ কাৰণে খুব বেছি ভাল হয়। মৌৱে আমাৰ স্কিনত গ্ল' অনাত সহায় কৰে, লগতে আমাৰ ঠাণ্ডাৰ দিনত যেতিয়া সতৰা-সতৰি পৰে স্কিনবোৰ, সেই সতৰা-সতৰিবোৰ দূৰ কৰাতো সহায় কৰে।
আৰু এইখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ম আৰু মই খুব ধুনীয়াকৈ এনেকৈ এপ্লাই কৰিম। ইয়াত বিলাহী দিয়া আছে, গতিকে বিলাহীয়ে আমাৰ স্কিনখন গ্ল'য়িং কৰাব, লগতে স্কিনখন আমাৰ যিবোৰ ক'লা ক'লা ডাৰ্ক স্পট থাকে সেইবোৰ দূৰ কৰাব। আৰু এনেদৰে আপোনালোকে ভালদৰে 10 মিনিট মাছাজ কৰি ল'ব। আৰু এতিয়া থাৰ্ড ষ্টেপটো পূৰা কমপ্লিট হৈ গ'ল। এতিয়া 4th ষ্টেপটো দেখুৱাম। প্ৰথমতে মই আকৌ এবাৰ মুখখন ধুই আহোঁ। আৰু মই 4th ষ্টেপটোৰ কাৰণে লৈছোঁ বিলাহী অকণমান আৰু লগতে পিঠাগুড়ি হয়। আৰু ইয়াতে মই অকণমান ঘৰতে আমি যিটো হালধি খাওঁ সেইটোৱে দিছোঁ। আপোনালোকে হয়তো যদি কাৰোবাৰ ঘৰত ৰোৱা হালধি আছে সেইও অকণমান দি ল'ব পাৰে। আৰু এইখিনি মই এনেদৰে ভালদৰে মিক্স কৰি ল'ম। এতিয়া 4th ষ্টেপটো আৰম্ভ কৰিছোঁ। আৰু 4th ষ্টেপটো অকণমান ডাঠকৈ লগাব লাগিব। আৰু যিহেতু এইটো ফেচ পেক হয়, আৰু এই ফেচ পেকটো লগালে আমাৰ স্কিনখন টাইট হ'ব, লগতে গ্ল'য়িং হ'ব, উজ্জ্বল হ'ব, খুব ধুনীয়া এটা আপোনালোকে ৰিজাল্ট পাব। এই ফেচ পেকটো 25 বা 20 মিনিট এনেদৰে ৰাখি দিব লগোৱাৰ পাছত। আৰু 20-25 মিনিটমান পাছত আপোনালোকে এনেদৰে যেতিয়া মুখখন ধুব, এনেদৰে আপাৰ ডাইৰেকশ্যনত আপোনালোকে মুখখন লাহে লাহে ধুব, ঠাণ্ডা পানী লৈ খুব ধুনীয়াকৈ ধুব। আৰু ধোৱাৰ পাছত আৰু আপোনালোকে ঘৰত যিটো ইউজ কৰে, বা ক্ৰীম হওক বা লোচনে হওক বা মইশ্চাৰাইজাৰ হওক, যিয়ে নহওক আপোনালোকে ঘৰত এনে ডেইলি যিটো ইউজ কৰে সেইটো লগাই ল'ব। আৰু আপোনালোকে যেতিয়া ঘৰৰ বাহিৰত ওলাব, তেতিয়া আপোনালোকে যেতিয়া ৰ'দত যাব তেতিয়া আপোনালোকে ছানস্ক্ৰীম নলগোৱাকৈ নাযাব, আপোনালোকে লগাইহে যাব। কাৰণ যদি আপোনালোকে নলগোৱাকৈ যায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত ডাৰ্ক চাৰ্কল হ'ব পাৰে, পিগমেণ্টেশ্যন হ'ব পাৰে, ক'লা ক'লা ডাৰ্ক স্পট হ'ব পাৰে, চকলিকৈ উঠি যাব পাৰে। তো সেইটো কাৰণে আপোনালোকে যেতিয়াই ৰ'দত ওলায় তেতিয়াই আপোনালোকে নাপাহৰিব ছানস্ক্ৰীম লগাবলৈ। আজি ভিডিঅ'টো ইমান।